সাধাৰণতে গ্ৰেপ্তাৰনো কিয় কৰা হয়? গ্ৰেপ্তাৰ এই কাৰণেই কৰা হয় যাতে এভিডেন্স টেম্পাৰ্ড কৰিব নোৱাৰে, এভিডেন্সবিলাক নাইকিয়া কৰিব নোৱাৰে, লুকুৱাব কৰিব নোৱাৰে। তাৰমানে মই ক'ব খুজিছোঁ চৰকাৰ, পুলিচ, প্ৰশাসন সকলোৱে অপৰাধ লুকুৱাবৰ কাৰণে সুবিধা কৰি দিছে নেকি? মুখ্যমন্ত্ৰী ডাঙৰীয়াও আইনৰ অভিজ্ঞতা আছে, ময়ো আইনৰ স্নাতক, মোৰো অভিজ্ঞতা আছে। আইনত এটা প্ৰিন্সিপল আছে, ফেনমেনন আছে, ডিলে ডিফিটছ ইকুইটি। পলম হ'লে আইনৰ ন্যায়টো নাপায়। ডিলে ডিফিটছ ইকুইটি, ভালকৈ কৈছোঁ মই আকৌ যে ডিলে ডিফিটছ ইকুইটি। এতিয়া মুখ্যমন্ত্ৰীও জানে, পুলিচেও জানে, চবেই জানে। কিন্তু মই ক'ব খুজিছোঁ যে CBI দিয়াত সমস্যাটো ক'ত? ভিতৰত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, সঞ্জীৱ নাৰায়ণৰ যিহেতু এজাহাৰ আহিছে, নাম আহিছে, আৰু আপোনাৰ নিশিতা গোস্বামীৰ নাম আহিছে, মৃগাংকৰ হাজৰিকাৰ নাম আহিছে, অমৃত প্ৰভাৰো নাম আহিছে, সন্দীপন গাৰ্গটো এজন পুলিচ বিষয়া। যে সন্দীপন গাৰ্গে কনফেশ্যন নিজে দিব লাগিছিলে। সন্দীপন গাৰ্গে মেনেজাৰটোৰ পৰা বোলে ফোনটো খুজিছিলে, আজিলৈকে ল'ব নোৱাৰিলে। তেওঁনো কেনেকুৱা পুলিচ বিষয়া, কেনেকুৱা কাজিন ব্ৰাদাৰ, মই এই কথাটো আজিলৈকে বুজি পোৱা নাই। যেতিয়া অসমৰ পুলিচৰ এজন ব্যক্তিয়ে যেতিয়া চিকিউৰিটি দি ৰাখে, এজাহাৰ এখন পৰাৰ লগে লগে চিকিউৰিটিটো প্ৰত্যাহাৰ কৰা হয়। কিন্তু আমিতো ইয়াত চিকিউৰিটি বৃদ্ধি কৰাহে দেখিছোঁ, তেওঁলোকৰ সম্পত্তি ৰক্ষা কৰাহে কথা কৈছোঁ। আৰু এই অপৰাধীসকল তেনেই সৰু নহয়। এই অপৰাধী কাৰোবাৰ CMৰ লগত ফটো, কাৰোবাৰ প্ৰাক্তন DGPয়ে হওক, কোনোবা CISFৰ মুৰব্বীয়ে হওক, তেওঁৰ লগত ফটো, কাৰোবাৰ কোনোবা কথা আহিছে, কাৰোবাৰ লগত কাৰোবাৰ বিজনেছৰ সম্বন্ধ আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই গৰিমা শইকীয়াই কোৱা কথা সেই মুহূৰ্তলৈকে আমি গুৰুত্ব আছিল বুলি অনুভৱ কৰোঁ। কোন জেগাত হেকৃত কৰিব, কোন জেগাত কি অসুবিধা পাইছে কৰি দিব। কিন্তু আজিৰ তাৰিখত যে পাৰ্থিৱ